মই আজি ভিডিঅ'টো দেখাম যে প্ৰাইভেট জবত মই আচলতে কৰোঁ কি। চবতছে বেছি প্ৰিণ্ট আউট মই আজি উলিয়াইছোঁ। এই উলিয়াইছোঁ প্ৰিণ্ট আউট। কিবা ভাল নহয় কিবা বেয়া চব জেগাতে থাকে। মই আজি ভিডিঅ'টো দেখাম যে প্ৰাইভেট জবত মই আচলতে কৰোঁ কি, মানে মোৰ ইয়াত কি কাম থাকে, মই কি কাম কৰোঁ। আৰু অফিচটো মই ভিডিঅ' বহুতবাৰ বনাইছোঁ। অফিচটো কেনেকুৱা দেখিবলৈ, কি আছে কি নাই চব মই শ্বৰ্টছ বনাই থোৱা আছে, লং ফৰ্মেট ভিডিঅ' বনাই থোৱা আছে। তো আজি অফিচটোতো হৈ গ'ল, কিন্তু এতিয়া মই দেখাম যে মই কৰোঁ কাম কি, ইয়াত কি কাম কৰোঁ। কাম মানে এতিয়া মই আচলতে কৰি আছোঁ। এইফালে প্ৰিণ্ট আউট লৈ আছোঁ, এইফালে এইটো হৈছে টেলি। ইয়াৰ পৰা মই আপোনাৰ এই চেলছৰ যিমানখিনি ডেটা আছে এইখিনি মই প্ৰিণ্ট আউট উলিয়াই আছোঁ। আৰু এই ডেটাখিনি মানে এইখিনি উল্টা হৈ আছে, এইখিনি মই ৰাখিব লাগিব ইয়াত। আৰু ইয়াত ডাইৰেক্ট ৰাখি থ'লেও নহ'ব, আৰু সেইখিনি ৰাখিবৰ কাৰণে আপুনি ইউজ কৰিব লাগিব লগত এনেকুৱা ডেলিভাৰী চালান। এইবিলাক হৈছে ডেলিভাৰী চালান। আৰু এইখন হৈছে বিল আৰু ডেলিভাৰী চালান দুটাৰ লগত ষ্টেবল মাৰি কৰি এনেকৈ ফাইল ৰাখিব লাগিব। তো ইমানখিনি ফাইল আজিলৈকে ৰখা হৈছে, ইমানখিনি ফাইলিং কৰা হৈছে। তো এয়া হৈছে মোৰ এইটো মানে এটা টাইপৰ কাম, আৰু এনেকুৱা বেলেগ কাম ধেৰ আছে, মই সেইকেইটাও দেখাম। এতিয়ালৈকে মই এই কামবিলাক খতম কৰি লওঁ। মই আজি ভাবিছিলোঁ মানে অফিচটোত মই কি কাম কৰিব অলপ দেখাম বুলি, কিন্তু এতিয়া মোক বছে ফোন কৰিলে আৰু মোক কৈছে যে আজি লেপটপটো ফেঞ্চি বজাৰলৈ লৈ যাব, গৌৰীপুৰৰ পৰা ফেঞ্চি বজাৰ। মানে অলপ মানে কিছুমান কাম আছে যোন নেকি মানে আপুনি যদি মানে ছাৰে কৈছে তেনেকৈ, যোনখিনি কাম তুমি এইটো লেপটপত কৰি আছা কেতিয়াবা মই তোমাক লেপটপটো খুজিবলগীয়া হয়। তো সেইখিনি কাম মোৰ লেপটপতো মানে মই কৰিব পৰাকৈ মানে মই তালৈ কিছুমান ডেটা ছেভ কৰি ল'ম। তো তাত ডেকাদা বুলি কোৱা এজন মানুহ আছে, সেইজনে গোটেই কামবিলাক কৰি দিব। তো আজি ছাৰে লেপটপটো ইয়াৰ পৰা লৈ গুচি যাব। আৰু কৈছে কাইলৈ ইভিনিং মানে কাইলৈ 4-5 বজাত চাগে আকৌ ছাৰ আহিব, লেপটপটো দি পিনে গুচি যাব। তো তেতিয়ালৈকে মানে মোৰ একো কাম ইয়াত মানে কৰিব নোৱাৰিম। সেইকাৰণে ছাৰে এতিয়া মোক কৈছে যে যি কাম আছে তুমি এতিয়া লেপটপত কৰিব পৰা সেইখিনি কৰি লোৱা, তাৰপিছত মই দুপৰীয়া আহি মেলি লেপটপটো লৈ যাম, সেনেকৈ কৈছে। এতিয়া কি কাম আছে তেনেকৈ, পাৰ্চেছবিলাক উঠাবলৈ আছে, সেইবিলাক উঠাই মেলি লেপটপটো বেকআপ চেকআপ লৈ থৈ চব ৰেডি কৰি থ'ব লাগিব। চবতছে বেছি প্ৰিণ্ট আউট মই আজি উলিয়াইছোঁ। কিমান উলিয়াইছোঁ মই দেখাইছোঁ, এক ছেকেণ্ড। এই কাল উলিয়াইছোঁ প্ৰিণ্ট আউট, মানে আপোনালোকে এনেকৈ চাব পাৰিব। তাৰপিছত নেকি ইয়াত গোটেই ডিটেইলছবিলাক আছে। ইয়াত কমেও 60 নহয় 7.3 মানে 69 পেজ প্ৰিণ্ট আউট। এইখিনি তাৰ লগত আছে এয়া। মই ভাবিছিলোঁ আজি অফিচৰ গোটেইবিলাক কাম মই কি কৰোঁ চব দেখাম এফালৰ পৰা। তো যোনটো ভাবোঁ হয়তো সদায় কেতিয়াবা উল্টা হৈ যায় যে, আজি তেনেকুৱা হ'ল। আজি ঠিক আছে লেপটপটো লৈ গৈছে, মোৰ মানে যোনটো ভাবি আছিলোঁ দেখাম বুলি সেইটো দেখাব নোৱাৰিলোঁ। কিন্তু প্ৰিণ্টাৰটো লৈ গৈছে। ইয়াত প্ৰিণ্টাৰটো আছিলে, আপোনালোকে দেখিয়ে থাকে, ইয়াত প্ৰিণ্টাৰটো নাই। তাৰপিছত এইফালে ছাৰৰ টেবুলত অলপ বস্তু আছিলে, সেইবিলাকো নাই। একোৱেই নাই মানে, অফিচটো এনেকুৱা খালী, চব ফালে খালী। এতিয়া মই যাওঁ, এইটো ভাত খোৱা টাইম হৈছে, ভাতটো খাই লওঁ, ভোকো লাগিছে। আৰু আজি ৰাতিপুৱা ভাতো খোৱা নাই। এতিয়া গৈ মেলি ভাতটো খাই লওঁগৈ। ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত মই এটা বস্তু ভাল পাইছোঁ, এটা বস্তু দেখিবলৈ বৰ অশান্তি পাইছোঁ, মানে বেয়াও পাইছোঁ। এটা বস্তু হৈছে যে এইটো পিছফালৰ মানে ধুনীয়া ধুনীয়া পাহাৰবিলাক আছে, ওচৰে পাজৰে গছ গছনি আছে। আৰু নেক্সট যোনটো মই অলপ বেয়াও দেখিছোঁ সেইটো হৈছে, মই এক ছেকেণ্ড মই দেখাই আছোঁ গৈছোঁ, এইটো মানে এই যে ব্লেক কালাৰ স্ম'কখিনি ওলাই আছে যে, ক'লা ধোঁৱাখিনি, এনেকুৱা মানে বহুতকেইটা ফেক্টৰীৰ পৰা তেনেকৈ ওলাই থাকে। আৰু এনেকৈ নোলালেও নহ'ব, মানে কামবিলাকতো তাহাঁতৰ চলিয়ে থাকে, সেইবোৰতো বন্ধ কৰিবই নোৱাৰি। কেতিয়াবা এইফালে ওলায়, আজিতো সেইফালেদি ওলাইছে। তো এইবোৰ মানে বহুত এয়াৰ পলিউশ্যন হৈ আছে। কিবা ভাল নহয় কিবা বেয়া চব জেগাতে থাকেই। ইয়াত ভাল ভাল পৰিৱেশো আছে ওচৰে পাঁজৰে, আৰু বেয়া বেয়া এইবোৰ ধোঁৱা ওলোৱা ফেক্টৰীও আছে, যোনটো নেকি হেল্থৰ কাৰণে বহুত বেয়া। আৰু মোৰ আজিতো গোটেই বস্তুবিলাক লৈ গ'লেই ছাৰে, এতিয়াতো মোৰ ওচৰত কাম কৰিবলৈ একো কামেই নাই। মেইন গোটেই কামবিলাকতো মোৰ লেপটপতে হয়। আৰু আজি প্ৰিণ্টাৰটো লৈ গৈছে, প্ৰিণ্টাৰটো অলপ বেয়া হৈ আছিলে। তো এতিয়া চাওঁচোন কি কৰিব পাৰি। এতিয়া 5:30 বাজিছে, আৰু মই এতিয়া দেখাবলগীয়া একো বেলেগ বস্তু নাই ইয়াত, কাৰণ অফিচটোতো পূৰা খালী হৈ আছে। সেইকাৰণে আজি যোনটো মানে মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, যোনটো টপিকত ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, এইটোতো ভালকৈ কমপ্লিট নহ'ল।
আৰু ইয়াৰ এইটো পাৰ্ট 1 বুলি মই থৈ দিছোঁ আৰু পাৰ্ট 2 বনাম তাত ভালকৈ দেখাম যে কি কি কাম মই কৰোঁ যেনেকৈ টেলিত আপোনাৰ থাকে চেলছ এণ্ট্ৰি পাৰ্চেছ এণ্ট্ৰি বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট আৰু হৈ গ'ল আপোনাৰ GST ৰিটাৰ্ণ ফাইলিং সেইটোতো আপোনাৰ টেলিত নহয় সেইটো আপোনাৰ ডাইৰেক্ট সেইটো GST পৰ্টেলত কৰিব লাগিব আৰু আছে ইৱে বিল কেনেকৈ জেনেৰেট কৰে তাৰপিছত আৰু কি থাকিলে কণ্ট্ৰা এণ্ট্ৰি জৰ্নেল এণ্ট্ৰি বেংক ৰিচিপ্ট বেংক পে'মেণ্ট সেইবিলাক মইতো এতিয়ালৈকে সেইবিলাক কামেই কৰি আছোঁ সেই গোটেইখিনি যেতিয়া মই এই গোটেইখিনি যেতিয়া মই ভিডিঅ' বনাই কৰি আপলোড কৰিম তেতিয়া সেইটো মোৰ ভিডিঅ' নম্বৰ 2 হ'ব আৰু কমপ্লিট ভিডিঅ' হ'ব এইটো পাৰ্ট 1 সেইটো পাৰ্ট 2 হ'ব আৰু এইটো এনেকুৱা নহয় যে মই কাইলৈ বনাই আকৌ আপলোড কৰি দিম কাৰণ কাইলৈ কেতিয়া লেপটপ আহি পায় মই নিজেও নাজানো পিছবেলা আহি পাবলৈও আছে গধূলি আহি পাবলৈও আছে বা দুপৰীয়া আহি পাবলৈও আছে সেইকাৰণে ভালকৈ সময় মিলাই কৰি ভিডিঅ'টো বনাই কৰি আপলোড কৰিম তো আজিলৈ ইমানেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ বাই বাই